ডংকামুকামত উলহ মালহেৰে উদযাপন 68 সংখ্যক কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱস। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দুই পাহাৰীয়া জিলাৰ বাট-পথ মেৰামতি তথা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিলে ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হামৰেনস্থিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শাখা সচিবালয়ত 68 সংখ্যক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে পতাকা উত্তোলন কৰিলে কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে। আপাৰ হাপটন চিকাৰী টিমুং গাঁৱৰ ৰাইজে উঠি পৰি লাগিল পথ নিৰ্মাণত। নিৰ্বাচনৰ সময়ত হাজাৰ হাজাৰ প্ৰতিশ্ৰুতিৰ পণ্য, নিৰ্বাচনৰ পিছত সকলো শেষ, নাই খোৱা পানী আৰু বিজুলী যোগানৰ ব্যৱস্থা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। ডংকামুকামত আৰম্ভৰ পূৰ্ণভাৱে তথা জাক-জমকতাৰে উদযাপিত হ'ল 68 সংখ্যক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱস। পুৱা 7 বজাত কাৰ্বি স্বায়ত্ত পৰিষদৰ ডেপুটি স্পীকাৰ ৰিতেশ ইংহিৰ ডংকামুকাম নিউ স্পৰ্ট কমপ্লেক্সত পতাকা উত্তোলনৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। পৰিষদৰ 68 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুষ্ঠানত সমান্তৰালকৈ জিলাখনৰ পুৰোধা ব্যক্তি চেমছন সিং ইংটি খৰচিং টেৰাঙৰ প্ৰতিমূৰ্তিত মল্যাৰ্পণ লগতে বন্তি প্ৰজ্বলন কৰে। প্ৰথমবাৰৰ বাবে এইবাৰ পূব কাৰ্বি আংলঙৰ ডিফু চহৰৰ পৰিৱৰ্তে পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম চহৰত জাক-জমকতাৰে উদযাপন কৰা হ'ল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 68তম প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে দুপৰীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ডেপুটি স্পীকাৰ ৰিতেশ ইংহিৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় অতিথি হিচাপে পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰং হাং আৰু মন্ত্ৰী পীযুষ হাজৰিকা, বিশেষ সন্মানীয় অতিথি হিচাপে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিশেষ আমন্ত্ৰিত অতিথি হিচাপে সাংসদ হৰেণ সিং বে, বিধায়ক ক্ৰমে জয়ৰাম ইংলেণ্ড, ডাক্তৰ নুমল মুমিন, হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ উপস্থিত থাকে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে কাৰ্বি আংলং আৰু NC হিলছ হৈছে আটাইতকৈ পুৰণি পৰিষদ। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত খুজাই টুংপ্ৰেং, ডবকা হামৰেন, লংকা খেৰণি উমৰাংছ পথ তথা ৰাষ্ট্ৰীয় ঘাইপথবোৰ নিৰ্মাণ তথা মেৰামতি সম্পূৰ্ণ কৰা হ'ব। Council Amahan, Kathek Arni Catalan, Alan Nelifan, Alohi Sarko, Aman Pennon Kehan Apot, Nangnijung Afam Nelini Aklon Pen Kardom Padilo. নেতৃত্ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ EM আৰু MSC সকল আৰু কাৰ্বি ৰাইজৰ আজি প্ৰচেষ্টাত কাৰ্বি আংলং অসমৰ ভিতৰতে এখন উন্নত আৰু বিকশিত জিলা হোৱাৰ পথত আগবাঢ়িছে। মই কাৰ্বি আংলঙৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু মই আপোনালোকক স্পষ্টভাৱে প্ৰতিশ্ৰুতি দিছো যে এই বিকাশৰ যাত্ৰাত অসম চৰকাৰ সদায় আপোনালোকৰ লগত থিয় হৈ থাকিব আৰু আপোনালোকক আগুৱাই লৈ যোৱাত অসমৰ ৰাইজে যিমান পাৰে বৰঙণি যোগাব। আজি আমি দেখা পাইছে পুঁজি পাইছে কংগ্ৰেছৰ বছৰৰ পুঁজি, কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ লগে লগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফাইনেন্স মিনিষ্টাৰ হোৱাৰ লগে লগে অসমৰ চৰকাৰৰ ডাঙৰীয়া নেতৃত্ব কাৰ্বি আংলঙৰ কাৰণে এতিয়া আহি 400 crore আমি বছৰৰ আমি পুঁজি পাইছো। সন্মানীয় ৰাইজসকল, তেখেতে কিছুমান আঁচনি 2019 চনৰ 23 জুন কাৰ্বি আংলং জিলা যি অটোনমাস কাউন্সিল আছে এই অটোনমাস কাউন্সিলৰ প্ৰতিষ্ঠা দিন 1952 চনত এই 23 জুনতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ
প্ৰতিষ্ঠা লাভ কৰিছিল। প্ৰথম অৱস্থাত সংযুক্ত মিকিৰ আৰু নৰ্থ কাছাৰ হিলছ ডিষ্ট্ৰিক্ট হিচাপে জিলা হিচাপে ঘোষণা কৰা হৈছিল। মিকিৰ হিলছ ডিষ্ট্ৰিক্ট কাউন্সিল আছিলে, তাৰপিছতে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল, তাৰপিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিল, আৰু এতিয়া MOS চুক্তিৰ পিছত এতিয়ালৈকে হোৱা নাই, কাৰ্বি আংলং অট'নমাছ টেৰিটৰিয়েল কাউন্সিল হ'বলৈ গৈ আছে। 23 জুনত 1952 চনত অট'নমাছ কাউন্সিল গঠন কৰা হৈছিল। অট'নমাছ কাউন্সিল গঠন কৰাৰ সময়ত তিনিটা ইনহেৰেণ্ট ছাবজেক্ট লৈ প্ৰাইমেৰী এডুকেশ্যন, লেণ্ড ৰেভিনিউ আৰু ফৰেষ্ট, এই তিনিটা ইনহেৰেণ্ট ছাবজেক্ট লৈ আমাৰ অট'নমাছ কাউন্সিলটো গঠন কৰা হৈছিলে। সেই তেতিয়াৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ ডিফুত অৱস্থিত অট'নমাছ কাউন্সিলৰ এই ছেক্ৰেটেৰিয়েট অফিচৰ পৰা লোকেল চেল্ফ গভৰ্ণমেণ্ট লেখীয়াকৈ আমাৰ ইয়াত নিজকে নিজে শাসন কৰা এই পদ্ধতিটো চলি আছে। West Karbi Anglong pen card news channel apirang kia tumpen nang kilo pirta. উল্লেখ্য, আজি এই বিশেষ দিনত জিলাখনৰ বিশিষ্ট সমাজসেৱিকা তথা বয়নশীল পদ ৰাষ্ট্ৰপতি সন্মান প্ৰাপক প্ৰয়াত জিতেমাৰ বেবীক মৰণোত্তৰভাৱে জননেতা চেমছন সিং বঁটা আৰু বিশিষ্ট কণ্ঠশিল্পী চন্দ্ৰকান্ত তেৰাঙক খৰচিং তেৰাং বঁটা, লগতে লংৰি কাথাৰ হাবেক চাৰচিং তেৰণ লাংকুং হাবি বঁটা আগবঢ়োৱা হয়। ডংকামুকাৰ পৰা জাছন ইংহি আৰু কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। 68 সংখ্যক কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হামৰেনতো উলহ মালহেৰে উদযাপন কৰা হয়। পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে পুৱা হামৰেনস্থিত শাখা সচিবালয়ত পতাকা উত্তোলন কৰি জিলা পৰিষদখন আজি 68 সংখ্যক বৰ্ষত উপনীত হোৱাৰ সন্দৰ্ভত সুদীৰ্ঘ বছৰৰ পৰিক্ৰমা তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ গঠনৰ সন্দৰ্ভত আলোকপাত কৰি চমু ভাষণ আগবঢ়ায়। ইয়াৰ পিছতে ৰিচক ৰামসিং ৰংহাং, হামৰেন পৌৰসভাৰ অধ্যক্ষ বীৰেন টিছো, উপাধ্যক্ষ হেতসিং ৰংফাৰ, হামৰেন নতুন বজাৰত স্থিত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত, কাৰ্বি ৰিচক ৰেংবংহামৰ প্ৰতিমূৰ্তিত, জননেতা চেমছন সিং ইংটিৰ প্ৰতিমূৰ্তিত আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ধনীৰাম ৰংপিৰ প্ৰতিমূৰ্তিত মালাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰে। বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছতেই শুভাৰম্ভ কৰে পৰিষদৰ কাৰ্যবাহী পৰিষদগৰাকীৰ নেতৃত্বত হামৰেন অসামৰিক চিকিৎসালয়ত থকা ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰা হয়। হামৰেনৰ পৰা সুন্দৰ ক্ৰৰ ৰিপৰ্ট কাট নিউজ। খালু বালু খোলা কটিৰ তাল, নিৰ্বাচনৰ সময়ত নেতা পালি নেতাৰ অজস্ৰ সোঁত পিছপৰা অঞ্চলটোলৈ, গাঁওবাসীক লৈ মেল মিটিং কৰি ভোট প্ৰাৰ্থনা সভাত পথ নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়া, খোৱাপানী যোগান দিয়া আৰু বিজুলী যোগানৰ ব্যৱস্থা কৰি দিয়া আদি হাজাৰ হাজাৰ প্ৰতিশ্ৰুতি। কিন্তু নিৰ্বাচন শেষ, সকলো শেষ। গাঁও অঞ্চলত দেখিবলৈ নাই নেতা পালি নেতাৰ মুখ। নেতালৈ আশা পালি সময় নষ্ট নকৰি ৰাইজে নিজেই উঠি পৰি লাগিল নিজৰ গাঁৱলৈ যোৱা পথ নিৰ্মাণত। চাহক এই প্ৰতিবেদন। আপাৰ ডিলাজী হাবজান ডিফু নগৰৰ পৰা বৰ বেছি দূৰ নহয়। জিলাখনৰ বিভিন্ন গাঁৱৰ দৰে এইখন গাঁৱলৈকেও মাথো নিৰ্বাচনৰ বতৰতহে ৰাজনৈতিক নেতা তথা পালি নেতাসকলৰ আগমন হয়। কি পৰিষদ নিৰ্বাচন, কি লোকসভা নিৰ্বাচন। গাঁওবাসীৰ চোতাললৈ ভোট ভিক্ষা কৰিবলৈ আহি অমুকটো দিম তমুকটো দিম হাজাৰ প্ৰতিশ্ৰুতি দি যায় এই আপাৰ ডিলাজী হাবজাম অঞ্চলৰ উন্নয়নৰ। কিন্তু নিৰ্বাচনৰ পিছত ৰাইজৰ ভাগত পৰে মাথোন অপেক্ষা, আৰু অপেক্ষাৰ ফল প্ৰতাৰণা। প্ৰতাৰিত ৰাইজে নিৰুপায়ত পৰি এইদৰে নিজৰ গাঁৱলৈ যাবলৈ পথ নিৰ্মাণত উঠি পৰি লাগিল। আৰু গাঁৱৰ ৰাইজক কিছু অৰ্থ সাহায্য কৰি সহযোগ কৰিলে গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ সভাপতি বীৰেন ৰংপিয়ে। হয়, এনে দৃশ্য কেৱল আপাৰ ডিলাজী হাবজানৰেই নহয়, জিলাখনৰ ভিতৰুৱা গাঁও অঞ্চলত এনে দৃশ্য তথা অৱস্থা প্ৰায় সুলভ হৈ পৰিছে।
আৰু এইদৰে দেখা গৈছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তন তথা বিকাশৰ শ্লোগানসমূহ মাথো নিৰ্বাচনী ইস্তাহাৰ তথা দলীয় মেলে মিটিঙে সীমাবদ্ধ হৈ থাকিল। ব্যুৰো ৰিপৰ্ট গাঁত নিউজ। কাৰ্বি আংলং স্বায়ত্তশাসিত জিলাৰ দৰে ষষ্ঠ অনুসূচী এলেকাত বিভিন্ন চৰকাৰী বিভাগৰ লগতে জিলা উপায়ুক্ত অধীনৰ বিয়াগুম ঠিকাৰ কামসমূহ একাংশ মাৰোৱাৰী, বিহাৰী তথা মুছলিম ঠিকাদাৰসকলৰ হাতত। এই অভিযোগ একাংশ সচেতন ডিফুবাসী ৰাইজৰ। কাৰ্বি আংলঙৰ দৰে ষষ্ঠ অনুসূচী এলেকাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদখনেই সৰ্বোপৰি। গতিকে জিলাখনৰ উন্নয়নমূলক কামসমূহৰ বাবদ অহা বিভিন্ন আঁচনিৰ অধীনৰ ঠিকাত ঢুকলি কামসমূহ কাৰ্বি ঠিকাদাৰৰ পৰিৱৰ্তে বিয়াগুম অংশ যায় মাৰোৱাৰী, বিহাৰী আৰু মুছলিম ঠিকাদাৰসকলৰ হাতলৈ। আনহাতে এইসকল ঠিকাদাৰে বেছিভাগ ঠিকা কৰে কাৰ্বিসকলৰ নামতহে। আনহাতে পাৰ্বত্য জনগোষ্ঠী হিচাপে কাৰ্বিসকলে ৰাজ্য চৰকাৰে তথা জিলা পৰিষদ চৰকাৰে আৰোপ কৰা কিছুমান কৰ পৰিশোধ কৰিব নালাগে। সেয়েহে কাৰ্বি নামত ঠিকা আবণ্টন দি পৰিষদখনে বছৰি বুজন পৰিমাণৰ ৰাজহ পাব লগাৰ পৰা বঞ্চিত হৈছে। লোকচান হৈছে পৰিষদৰ। কিন্তু জানি বুজি নিৰ্লিপ্ত ভূমিকা পালন কৰিছে বিজেপি নেতৃত্বাধীন কাৰ্বি পৰিষদ চৰকাৰখন। সচেতন ৰাইজৰ মন্তব্য যে কাৰ্বি আংলংবাসীৰ ৰাইজৰ সেৱাৰ বাবে শাসনৰ বাগজুৰি হাতত লোৱা বিজেপি শাসক নেতাসকলে মাথোন নিজৰ পকেট ভৰোৱাৰ সেৱা আগবঢ়াইছে বুলি অভিযোগ উত্থাপন কৰিছে। ব্যুৰো ৰিপৰ্ট গাঁত নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan.
80 Road, Kutikala, opposite number 2 petrol pump, Hybergaon, Nagaon 78200 Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Bisnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক কাৰ্বি আংলং প্ৰাথমিক শিক্ষা সন্থাই জনাই উষ্ম অভিনন্দন ৰংখাং শিক্ষা খণ্ড অধীনৰ ৰামৰংপি এলপি স্কুলত 22 জুনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰীক এই অভিনন্দন জনোৱা হয় প্ৰাথমিক শিক্ষক সন্থাৰ তৰফৰ পৰা ৰংখাং শিক্ষা খণ্ড অধীনত দৰিদ্ৰ মেধা ছাত্ৰ-ছাত্ৰীসকলক বাছি উলিয়াই মুঠ 14 গৰাকী ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাত সহায়ক হোৱাকৈ কিছু অৰ্থ আগবঢ়ায় উল্লেখ্য এই অভিনন্দন তথা সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং শিক্ষা খণ্ডৰ জিলা সমন্বয়ক ডংকামুকাম ৰাজ্য বিষয়া চাৰবং ৰংখাং সেৱাৰ বিষয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তি তথা বিষয়ববীয়াসকল উপস্থিত থাকে ডংকামুকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ নমাটি পৰিষদ সমষ্টিৰ অন্তৰ্গত ডেনগাঁও আৰু দংহাপ থেডং গাঁৱৰ নিৰীহ ৰাইজৰ সম্প্ৰতি হৰিছে চকুৰ নিদ্ৰা কেপিএলটি উগ্ৰপন্থী বিচৰাৰ নামত আৰক্ষী তথা সৈন্য বাহিনীয়ে নিশা হলে নিটো গাঁৱৰ ভিতৰত সোমাই নিৰীহ লোকক মাৰপিট কৰি অতিশয্য চলায় আনহাতে আৰ্মিৰ অতিশয্যত গাঁৱৰ নিৰীহ যুৱতী এগৰাকীৰ প্ৰাণ পৰ্যন্ত যাব লগা হ'ল যদিও নিৰীহ যুৱতীৰ মৃত্যুৰ ন্যায় বিচাৰ এতিয়াও হোৱা নাই এখন নহয় দুখন নহয় ডেনগাঁও এলেকাৰ 19খন গাঁৱত নিশা হলেই কেপিএলটি উগ্ৰপন্থীৰ নাটক চলে আৰ্মি আৰক্ষীৰ উগ্ৰপন্থী বিচাৰি নেপাই উৰহৰ খন ভগাধাৰীত কোপোৱাৰ দৰে সৈন্য আৰক্ষীয়ে ঘৰে ঘৰে সোধপোছ মাৰপিট চলাই নিৰীহ পুৰুষ মহিলাৰ ওপৰত সেনা আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ সহিব নোৱাৰি এগৰাকী যুৱতীয়ে মৃত্যুক আঁকোৱালি ল'বলগীয়া ঘটনা সংঘটিত হৈছে যদিও এই বিষয়ত অদ্যপি নিৰ্লিপ্ত ভূমিকাত আছে চৰকাৰ তথা জিলা প্ৰশাসন আনহাতে গাঁওবাসীৰ বাবে এই সময় হৈছে পথাৰত খেতি কৰাৰ সময় এনে সময়ত খেতিয়কসকলে কটাবলগীয়া হৈছে নিশাটো ভীতিগ্ৰস্ত তথা নিদ্ৰাবিহীন হৈ এনেদৰে উগ্ৰপন্থী বিচৰাৰ নামত নিৰীহ ৰাইজে বিনা দুখে সেনা আৰক্ষীৰ অত্যাচাৰ আৰু কিমান সহিব সেয়েহে স্থানীয় থেডং এলপি স্কুলৰ প্ৰাংগণত আজি 19খন গাঁৱৰ মুৰব্বী তথা ৰাইজে একত্ৰিত হৈ সংবাদমেল আয়োজন কৰি সাংবাদিকৰ জৰিয়তে এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰৰ CMEMৰ লগতে জিলা আৰক্ষী অধীক্ষকক সঠিক ন্যায় বিচাৰ কৰি দিবলৈ আহ্বান জনাইছে ahang noni tum sung piglo ladak ni tum dak
Socheng hen tat hedong area dak police station 28 number dak rong krisiara do nilitum inglong long sedo chom nilitum sung piglo nilitum kisung iya thibang la son lo je aron re pen army tum wang po nilitum phan hang adaya ve pin pen army tum koi tap koi kru po alang litum kapin chong pon thap kupine kine pon tap nil kumane hemari somar hana pondet tamelang li thang adaya ve nilitum la son lok sikisung phobom lo la se non nilitum chichak dor lo non bang nilitum la hai bang nilitum chichak ne lo la se nilitum rat phur pak sinang tum nang hang lo la se non bang nilitum ge claim to yi bang ken nilitum tuneng rilo long cuts CMEM SP la hai tu mana nilitum alu pipo la se la so alu pipo nilitum man ahok la jing bai vivek nang ji boson se nilitum rong asor phan nang pajok nang ji la pen alang litum adai ki do phan selang tum bisar vek nang ji litum han adai ve pin pen rong asor phan nang oi nai long le litum ji chak ne lo litum ke inglong arat chutiki chupi arat sai di litum inglong aris tam me helu wing wang la sin litum grit ki dam tam me arlo sore dam ta hai mo ko mane army ji tong lok te alang litum kan hang li klem taw ret bang litum ji chak ne lo la sin litum ai to kre lo la sin non litum mala bang litum kar biang long council atum masamela CMM nu mani litum tunai rilo la so litum kisung mana pajok vek nang po Mongol Inki Report Card News আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ